স্পলিং লুকাই গ'ল কিবা কিবি বেলেগ ওলাই গ'ল এণ্ড্ৰইড ফোনত ফটো মাৰি বান্দৰীজনীও সুন্দৰী হ'ল শুনিছনে নাই তহঁতি জানিছনে নাই ইনষ্টাগ্ৰাম ফেচবুকত ছোৱালী নপতাই ভাল নহ'লে দেখি পালে লাগিব তাৰ ফাল বৰলি স্পলিং লুকাই গ'ল কণ্টিলো আজি বৰ দিছ কিন্তু দেই ছাৰ ইয়াত নো দিয়া দিন অনলি সঁচা কৰিম এইটো আকৌ কি ভাষা মাৰিলি একো বুজি চুজি নাপালো যে ছাৰ সি কৈছে মানে একো মানে দিয়া নাই সি মানে সঁচাটোহে গাইছো বুলি কৈছে সেইটো কথা মই আকৌ কি ভাষা মাৰিলি আকৌ বৰ খাতৰা ভাষা এটা মাৰি দিলি কিন্তু দেই অকমান ইংলিছত ক'বলৈ ছাৰ প্ৰেক্টিচ কৰি আছো ছাৰ ভাল কথা আৰু প্ৰেক্টিচ কৰ বাৰু আমি পোনে পোনে ক্লাছলৈ যাব লাগে হয়নে নহয় মৰ্ণিং বাৰু তহঁতি মৰ্ণিংটো বহুত শেহতীয়াকৈ দিছ যেন কোনটো টাইমত দিব লাগে সেইটো টাইমত দিব লাগে আকৌ মানে এই খেলি মেলি টাইমত যিকোনো কাম নকৰিবি আকৌ বাৰু হ'ব দে কণ্টকৰাম ডাঙৰীয়া ময়ে টপকি গলো বাৰু আপোনালোকৰ মাজত মই সোমাব নালাগিছিলে সোমাই গলো নে কি বাৰু হয় নহয় তই ঘৰত বিচাৰ কৰি থাকিবি এতিয়া আমি ক্লাছটো আৰম্ভ কৰিছো বাৰু কণ্টিলো 2 পৰাই আৰম্ভ কৰিছো এতিয়া তই মই যেন অতদিনে পঢ়ালো তই কিবা বুজি পালি নে নাই মানে বুজিলি নে নাই আপুনি কি কৈছে মই বুজিলো আপুনি বুজালে মই বুজিলো আপুনি বুজালে কিন্তু আপুনি কি বুজালে মই হেতুহে নুবুজিলো তই দেখোন মোকে কনফিউজ লগাই মাৰিবি বুজিলো নুবুজিলো বাৰু তই সেইটো নালাগে তই সেইটো উত্তৰ দিবই নালাগে বাৰু তই কচোন বাৰু খং কেই প্ৰকাৰ খং এনেকে 5 প্ৰকাৰৰ থাকে 5 প্ৰকাৰ বাৰু কচোন বাৰু এই 5 প্ৰকাৰকেইটা কি কাজিয়া কৰা মাৰপিট কৰা চৌমাৰ কৰা চুপচাপ থকা আৰু কান্দি থকা ছাৰ সি মনটোও নামাতে এনেকুৱা স্পীড কৈছে এটা এটাকে ক মোচনটো আহিয়ে গৈছিলে নহয় এটা এটাকে ক'ব লাগে মানে 1 নম্বৰতে হৈছে কাজিয়া কৰা মানে হৈছে আমি যেন কেতিয়াবা লগৰ সমনীয়া হওক বা কাৰোবাৰ লগত যেন মুখেৰে যেন কাজিয়া লাগো সেইটো কাজিয়া কৰা সাধাৰণতে সেইটো কাজিয়া বেছিকৈ হয় কাৰণে সেইটো প্ৰথম লিষ্টতে ৰাখিছো মানে 1 নম্বৰতে ৰাখিছো সেকেণ্ডটো মানে দ্বিতীয়টো হৈছে মাৰপিট কৰা গম পায় একদম দিচুং ঢেচাং সাধাৰণ কথাতে যে একদম লাগি যাওঁ যেন সেইটো আৰু কেতিয়াবা গাৰ্লফ্ৰেণ্ডৰ কান্দেও লগা হৈয়ে আছে আৰু 3 নম্বৰটো হৈছে চুৰমাৰ কৰা মানে এইটো ভাঙিলো সিটো ভাঙিলো এই খং উঠি যেন ভাঙো খঙৰ 3 নম্বৰ প্ৰকাৰটো সেই চুৰমাৰ কৰা হৈছে আছে আৰু বাকীকেইটা কচোন ছাৰ 4 নম্বৰটো হৈছে চুপচাপ থকা এই খং উঠি যেন ক'ৰবাত মুখ হেঁপুন্দা কৰি বহি থাকি চুপচাপকৈ মানে মনে বহি পিনি যেন খংটোকে কণ্ট্ৰল কৰি পিনি থাকে সেইটো খং আৰু ছাৰ আৰু সাধাৰণ হিচাপে চাবলৈ গ'লে 5 নম্বৰ মানে শেষৰটো হৈছে আৰু ছাৰ কান্দি পিনি খং উঠা কান্দি পিনি খং উঠা এইটো আকৌ কেনেকুৱা খং কণ্টিলো বিয়া চিয়া পাতিলে আজিলৈকে সেইটো খঙো দেখি নাই পোৱা নে কি হ'ব এনেকে হ'লে তই মোক বিয়া পতাত ধৰিলিগে যেন মোৰ বিয়া পতাৰ লগত সেইটো আকৌ কি সম্পৰ্কডাল আছে
আপুনিও যে ছাৰ দেই আপুনি বা আপোনালোকৰ বাইদেউ কেতিয়াবা লাগি পাইছে নাই সেইবোৰ থাকেই আছে লাজ কৰিব নালাগে বাৰু মানে আপুনি যদি খং কৰে তাৰপিছত মানে বাইদেৱে খং কৰে অকণমান যদি আপোনাৰ খংটো বেছি হৈ যায় তাৰপিছত যেন কান্দি কান্দি খং কৰে সেইটো দেখিছে নাই ছাৰ সেইটো কথা সেইটোকে 5 নম্বৰত ৰাখিছোঁ কণ্টিলো কিন্তু তই জেগাত দিছ দেই জেগাত দিছ বা তোক কিন্তু মানিছো দেই কণ্টিলো ভাল লাগিলে খং 5 প্ৰকাৰ ন ছাৰ 5 প্ৰকাৰ বুলি ক'লো বাৰু আৰু 1 প্ৰকাৰ আছে সেইটো নকওঁ লাগিছে ছাৰ আৰু থাকি গ'ল নি ক হাউকে কৈ পেলা জানিম তেতিয়া সেইটো কি প্ৰকাৰ খংনো ছাৰ কওঁ লাগিছে নকওঁ কৈয়ে দিছোঁ ছাৰ আপুনি কৈছে যেতিয়া ছাৰ একেবাৰে অন্তিম তথা শেষৰ খংটো হৈছে মাৰ খোৱা খং ছাৰ সেইটো কিহত আকৌ খঙত সোমোৱালি তই হা সেইটো খঙত সোমোৱা কথা নি হয় ছাৰ সেইটো খঙত ধৰিব পাৰি মানে হয়ে আৰু বাৰু তই কৈছ যেতিয়া হয়ে বাৰু তই বুজাই দেখোন বাৰু কেনেকে সেইটো খঙত পৰিলে কওঁ বাৰু আমি কেতিয়াবা যেন কাজিয়া লাগি মানে ঘৰৰ লগতে হওক বা গাৰ্লফ্ৰেণ্ডৰ লগতে হওক বা মাইকী মানুহৰ লগতে হওক কাজিয়া লাগি ঘৰৰ পৰা ভটং কেনে ওলাই গৈ একদম জেগাত গৈ পিনি ঘুটুককে যেন 2 3 4 পেক কেতিয়াবা হাফ এটাও যেন ছুটি হৈ যায় একেবাৰে শেষৰ খংটো এইটোৱে আছা খং no.